বৰষুণৰ বতৰত পুৱা যেতিয়া ডিউটিলৈ আহিব লাগে আৰু বিশেষ এটা দিন থাকে, যিহেতু আজি সমগ্ৰ দেশৰ বাবে এক বিশেষ দিন। আজি কোনে দখল কৰিব দিল্লী, আজি ফলাফল ঘোষণাৰ দিন। আৰু লৰালৰিকৈ অফিচলৈ আহিছোঁ আৰু দেখিছেনে একদম বেগটো ভৰ্তি হৈ আছে। এতিয়া অফিচতহে মেকআপ ল'ম। এয়া একেবাৰে নিশাৰ দৃশ্যাংশ। দিনটো ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ যদিও ভিডিঅ' কৰা নহ'ল আৰু একেবাৰে ব্যস্ত এটা দিন আছিল সেই দিনটো। আৰু আজি ভিডিঅ'টো পিছে মই 7 তাৰিখে দিছোঁ। ভিডিঅ' তেনেকৈ মাত্ৰ 2টাহে কৰা হ'ল, সেইবাবে আপলোডো দিব পৰা নাছিলোঁ। তাৰ পাছতে কালি অৰ্থাৎ 6 তাৰিখে আছিলে জাকিৰ হুছেইন ছিকদাৰৰ প্ৰেছমিট এখন আছিলে ৰাজীৱ ভৱনতে। তেতিয়া তালৈকে গৈছিলোঁ। ৰাজীৱ ভৱনলৈ যোৱাৰ সময়ত এনেদৰে কামৰ মাজতে আমি যিখিনি সময় পাৰ কৰোঁ, যিখিনি সময় কাম কৰোঁ, ভালদৰে কাম কৰোঁ, ধেমালি ধুমুলাও কৰোঁ। আৰু এটা কথা কি জানেনে, আমি ফিল্ডত থকা মানুহবোৰেহে যে আমি গোটেইবোৰক লগ পাওঁ। আৰু ফিল্ডৰ মজাটো এক সুকীয়া মজা, ৰিপৰ্টিঙৰ মজাটো একদম সুকীয়া মজা। যিসকলে কৰে তেওঁলোকেহে গম পায়। আৰু এয়া আছিলে ৰাজীৱ ভৱনলৈ গৈছিলোঁ কালিৰ দিনটোত, অৰ্থাৎ 6 তাৰিখে 6 জুনৰ দৃশ্যাংশ। আৰু তাৰ পাছত আজি হৈছে 7 জুনৰ দৃশ্যাংশ। ৰাজীৱ ভৱনত উৎসৱমুখৰ পৰিৱেশ হৈছিলে। গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা জনাইছিল। আৰু তাৰ সংক্ৰান্ততো আজিও গৈছিলোঁ ৰাজীৱ ভৱন। তাকো ভাবিলোঁ তেতিয়া সৰু সৰু টুকুৰা কৰি ৰাখিছিলোঁ। আৰু এনেদৰে যিহেতু নিউজৰ সংক্ৰান্ততে দিনটো পাৰ হয় আৰু আমিও তাৰে আপডেট দিওঁ, বা মই আপোনালোকক জনাইছোঁৱে যে মই কেনেদৰে দিনটো ব্যস্ত হৈ থাকোঁ, সেয়া আপোনালোকক দেখাম বা কৰি ভাল পোৱা এতিয়া কামৰ দৰে হৈ পৰিছে এইসমূহো সৰু সৰু টুকুৰাৰে আপোনালোকৰ আগত শ্বেয়াৰ কৰাটো।